সুখতো নিগৰে চকুলো নিগৰে সুখতো চকুলো এগৰাকী মাতৃৰ চকুলো নিগৰিছে এয়া দুখৰ চকুলো নহয় এয়া প্ৰাপ্তিৰ চকুলো সন্তানৰ সফলতাত আনন্দৰ চকুলো নিগৰিছে মাতৃৰ জোনাইৰ কপলং মহমৰা গাঁৱৰ নিবাসী সুজিত ৰায় আৰু চন্দিকা তাইৰ পুত্ৰ লক্ষী প্ৰসাদ ৰায় আৰক্ষী বিভাগত নিযুক্তি পোৱাত আনন্দত চকুলো নিগৰিছে মাতৃৰ অতি দৰিদ্ৰ পিতৃ মাতৃয়ে পৰিয়ালটোক চলাবলৈ অশেষ কষ্টৰ সন্মুখীন হৈছিল বৰ্তমান ভালে লাগিছে আনন্দ হৈছে মই কষ্ট কৰিছিলোঁ 4 বছৰ 2018ৰ পৰা আমি এপ্লাই কৰা হয় 2018ৰ পৰা কষ্ট কৰি আহিছোঁ দিনে ৰাতিয়ে সদায় ফিল্ডত প্ৰেক্টিছ কৰিছিলোঁ বহুত কষ্টৰ মাজতে মায়ে ঘৰতে বেপাৰ কৰে মাংস কিবা বিক্ৰী কৰে আৰু দেউতাই অটো চলায় আৰু আমি খেতি বাতি কৰোঁ অসম চৰকাৰক মই ধন্যবাদ জনাব বিচাৰিছোঁ যে আমাৰ নিচিনা দৰিদ্ৰ ল'ৰা এজনে এটকা নিদিয়াকৈ সংস্থাপনৰ পথ পাইছোঁ বৰ্তমান মই এই চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ দৰিদ্ৰ লক্ষীপ্ৰসাদ তাইৰ জৰাজীৰ্ণ ঘৰত দিনতো আকাশত দেখি তৰা মাতৃ চন্দিকাই ঘৰৰ কাষতে সৰুকৈ ব্ৰইলাৰ আৰু মাছ কাটি বিক্ৰী কৰাৰ লগতে পিতৃয়ে অটো চলাই কোনোমতে পোহপাল দিয়ে পৰিয়ালটো এনে সময়তে অসম আৰক্ষীৰ নকৈ প্ৰদান কৰা আৰক্ষী বিভাগত লক্ষীপ্ৰসাদ তাইৰ নিযুক্তি পোৱাত পৰিয়ালটোৰ লগতে অঞ্চলটোৰ ৰাইজৰ মাজত দেখা গৈছে আনন্দৰ বন্যা মই বহুত দুখীয়া মই বাগিদাৰী কৰোঁ আৰু মাছ বেচোঁ আৰু ব্ৰইলাৰ বেচোঁ তাৰ পৰা মই যেনে তেনে ল'ৰাটোক ডাঙৰ দীঘল কৰাই মই পঢ়াইছিলোঁ সেইটো বৰ্তমান এতিয়া চৰকাৰী চাকৰিটো পইচা নিদিয়াকৈ পালোঁ মই এতিয়া ধন্যবাদ জনাইছোঁ আৰু মই ক'বও নাজানো আছামিজ কথাও ইমানটো ক'ব নাজানো বহুত ধন্যবাদ এটকাও নিদিয়াকৈ অসম চৰকাৰে নিযুক্তি দিয়া প্ৰক্ৰিয়াটোক ধন্যবাদ জ্ঞাপন কৰিছে দৰিদ্ৰ পৰিয়ালটোৱে কষ্ট হৈছিলোঁ মই বাগিদাৰী কৰোঁ আৰু মেখেলা বনাই মই বেচিছিলোঁ এনেকৈ ডাঙৰ দীঘল কৰাই মই পঢ়াইছিলোঁ সেইকাৰণে মোৰ বহুত ভাল লাগিছে মই লক্ষী প্ৰসাদৰ বাবা মই হাজিৰা কৰোঁ আৰু দিনত ৰিক্সাও চলাওঁ এনেকৈ কষ্ট কৰি পঢ়াইছোঁ পঢ়াই আজি চৰকাৰী চাকৰি কিবা আছাম বেটেলিয়ানত যোগদান হ'ল সেইকাৰণে মই সুখী হৈছোঁ ভাল লাগিছে অসম চৰকাৰলৈ মই বহুত ধন্যবাদ আছিল ইফালে অতি দৰিদ্ৰ পৰিয়ালৰ লক্ষীপ্ৰসাদ তাই এনেদৰে নিযুক্তি পোৱাত বাহিৰজনাই আঞ্চলিক TMPKৰ তৰফৰ পৰা জনোৱা হয় সম্বৰ্ধনা সৌভাগ্য বুলি জানিব বিচাৰিব যে আমাৰ লক্ষীপ্ৰসাদ তায়ে কবলংগৰ নিবাসী এখেত অতি দৰিদ্ৰ পৰিয়ালৰ হয় আজি অসম চৰকাৰৰ যিটো নিযুক্তি অসম পুলিচত এখেতে পাইছে বহুত কষ্টৰ ফলত আমি টাকা মিচিং পৰিণিকাবাং ৰুইজনাই বাংকে হয় আমি এখেতক আজি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু সম্বৰ্ধনা জনাইছোঁ অনাগত দিনত এখেতৰ ভৱিষ্যত ভাল হওক তাৰে কামনা কৰিছোঁ আৰু এখেতৰ প্ৰদৰ্শনে সকলো আমাৰ গাঁৱৰ ল'ৰা ছোৱালীক উঠি অহা নৱপ্ৰজন্মক এখেতৰ যিটো কাম কাজে একেটা দৰিদ্ৰ পৰিয়ালেও যে এটা চৰকাৰী চাকৰিত নিয়োগ নিশ্চিত কৰিব পাৰে এখেতে প্ৰমাণ কৰি দেখুৱাইছে আমাৰ উঠি অহা নৱপ্ৰজন্মই এখেতক অনুসৰণ কৰিব বুলি মই ভৱিষ্যতে আশা ৰাখিছোঁ